উভতি আহিছে বাতৰিৰ পৰৱৰ্তী অংশলৈ ৰাজ্যত ক্ৰমাৎ তীব্ৰতৰ হৈছে হস্তি মানৱৰ সংঘাত বোকাখাতত কীটনাশক ঔষধৰ পৰা বিষক্ৰিয়া হৈ দুটাকৈ বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ বিপৰীতে পলাশবাৰীত বন্যহস্তীৰ আক্ৰমণত এজন লোক নিহত হয় ইফালে বাক্সাৰ বৰিকাডঙাত আঘাতপ্ৰাপ্ত হৈছে এটা বনৰীয়া হাতী ৰাজ্যত ক্ৰমাৎ তীব্ৰতৰ হস্তি মানৱৰ সংঘাত বোকাখাতৰ বৰভেটাত দুটাকৈ বন্যহস্তীৰ কৰুণ মৃত্যু প্ৰায় 100 মিটাৰৰ ব্যৱধানত পৰি আছে হাতী দুটাৰ মৃতদেহ গোলাঘাট কাৰ্বি আংলং সীমান্তৰ বৰভেটাৰ সোণফাংচু বাগিচাত দেওবাৰে পোৱা দেখা গ'ল এই কৰুণ দৃশ্য ঘটনাৰ খবৰ পাই উপস্থিত হয় বন বিভাগৰ লোক পোৱালি হাতীটোৰ মুখৰ পৰা ওলাই আছিল ফেন ইয়াৰ পৰিপ্ৰেক্ষিততে বাগিচাত দিয়া কীটনাশক ঔষধ সেৱন কৰি হাতী দুটাৰ মৃত্যুৰ আশংকা কৰা হৈছে দুটা সাসপেকশন আছিল যেতিয়া এই কাৰ্কাছ দেখিলো এটা সাসপেকশন আমি অলপ নালিফাই কৰিব পাৰিছো ইলেক্ট্ৰিকিউশনৰ জন্তু যে পাৱাৰ ফেন্সিং আছিল তাত পাৱাৰ ফেন্সিংৰ আমি হেতুৱে চাই আহিলো পাৱাৰ ফেন্সিং কাৰেন্ট দিয়া নাই অৱশ্যে আৰু যেহেতু তাত যতে ততে পৰি আছে মানুহ হ'ব পাৰে সেইকাৰণে হেতু মাথা থাকিব মানুহ যে এটো যদি দিয়া হয় মাটিটো কাৰেন্ট আহিব তা সেইকাৰণে হেতু কৰিব নালাগে এতিয়ালৈকে মই যি দেখিলো পয়জনিংৰ সাসপেকশনটো হেতুৱে বেছি গৈছে এতিয়া ইফালে পলাশবাৰীত হাতীৰ আক্ৰমণত নিহত হ'ল ভাৰত দাস নামৰ এজন লোক পলাশবাৰীৰ গোসাইহাট উপাৰপাৰাত দেওবাৰে পুৱতি নিশা সংঘটিত হয় এই ঘটনা ভাৰত দাস নামৰ লোকজন পেছাত মিস্ত্ৰী আছিল ঘটনাস্থলীত বন বিভাগৰ লোক বহু পলমকৈ উপস্থিত হোৱাক লৈ কিছু উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয় ইফালে বাক্সাৰ বৰিকাডঙাত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ আৰ্তনাদ পিছফালৰ সোঁভৰিত আঘাতপ্ৰাপ্ত হৈ ঘন জংঘলত আশ্ৰয় লৈ থকা হাতীটোক সুৰক্ষা দি আছে আন এটা সুস্থ বনৰীয়া হাতীয়ে মানাহৰ পৰা নিয়া দুটা পোহনীয়া হাতীৰে সুস্থ হাতীটোক খেদি অসুস্থ হাতীটোক ট্ৰেংকুলাইজ কৰি চিকিৎসাৰ চেষ্টা অব্যাহত ৰাখিছে বন বিভাগে এইটো সুস্থ হৈ আছে অকমান লেংৰা কিন্তু সেইটো লেংৰাটো অলপ মানে কিবা কাইট ঠাইত বা গাজৰ হাজল সোমাব পাৰে কাৰোবাৰ ঘৰ চৰ ভাঙাতে মানে দুদিনমান চাম কিমানখিনি ভাল হয় বা আৰু কিমানখিনি বেয়া হয় সেইখিনি চাই ল'ম যোৰহাটৰ টিয়কত দেওবাৰে নিশা বন্যহস্তীৰ দলে চলালে তাণ্ডৱ খাদ্যৰ সন্ধানত গিবন অভয়াৰণ্যৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকটোৱে 6টাকৈ পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ভঁৰাল ভাঙি সমুদায় ধান নষ্ট কৰি থৈ যায় ধান যিমানখিনি আনিছিলোঁ তাতে থৈছিলোঁ এইটো চব চিটিয়াই পেলালে পালেঙে ভাঙিলে গডৰেজ ভাঙিলে চৌকেছ ভাঙিলে চৌকীয়ে টেবুলে সব এইকেইটা পালেং চালেং মানে 5টা পালেং সব মানে নাইকিয়াই কৰি পেলালে কাপোৰ কানি গোটেই মানে পেলাই দিলে বিগত কেইদিনমানৰ দৰে দেওবাৰে নিশাও নগাঁৱৰ বৰহমপুৰত দেখা গ'ল বন্যহস্তীৰ মুক্ত বিচৰণ কাৰ্বি পাহাৰৰ পৰা নামি অহা হাতীৰ জাকটোৱে বিভিন্ন স্থানত উপদ্ৰৱ চলাই ঘৰ দুৱাৰ ভাঙি তহিলং কৰাৰ লগতে কৃষিভূমিৰো অনিষ্ট কৰিছে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম